ডোকলামক লৈ ভাৰত আৰু চীনৰ মাজত যি উত্তেজনা চলি আছিলে সেই উত্তেজনা ইতিমধ্যে অন্ত পৰিছে আৰু তাৰ পিছতেই সকলোৱে কৈছিল যে চীন ভাৰতৰ সম্পৰ্ক অটুট থাকিব ব্ৰিক্স সন্মিলনত মোদী আৰু জিনপিঙে এজনে আনজনৰ লগত কথা বতৰাও পাতিছিল কিন্তু তিব্বতত এবাৰ চীনে ৰচনা কৰিছে নতুন কৌশল চীনে তিব্বতত নিৰ্মাণ কৰিছে এটা নতুন হাইৱে আৰু শুকুৰবাৰে এই হাইৱেটো মুকলি কৰি দিয়া হয় আপোনাৰ মনলৈ হয়তো প্ৰশ্ন আহিছে এই হাইৱেটোৱে ভাৰতৰ বাবে ভাবুকি কিদৰে আনিব পাৰে তেতিয়াহ'লে ইয়াৰ তথ্যসমূহ চাওক এই বিশেষ হাইৱেৰ যোগেদি নেপাল আৰু তিব্বতক সংযোগ কৰা হ'ব 40.4 কিলোমিটাৰ এই হাইৱে নিৰ্মাণ কৰা হৈছে এই হাইৱেৰ ফলত তিব্বতত থকা উৰাজাহাজৰ বন্দৰৰ লগত অতি সহজতে সংযোগ স্থাপন কৰিব পৰা যাব যুদ্ধৰ উৰাজাহাজো অৱতৰণ কৰিব পৰা যাব এই বিশেষ হাইৱেত আৰু এই নতুন হাইৱে এতিয়া ভাবুকি হৈ পৰিছে ভাৰতৰ বাবে কিয়নো ভাৰতৰ একেবাৰে নিলগত নেপাল আৰু তিব্বত সীমান্তত এই হাইৱে নিৰ্মাণ কৰা হৈছে চীনৰ সংবাদ মাধ্যমত কোৱা হৈছে এই হাইৱেৰ ফলত শক্তিশালী হৈ উঠিব চীনৰ সেনা আৰু ভাৰতৰ ওপৰত ই চাপৰ সৃষ্টি কৰিব এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সঁচাকৈ ভাৰতক দমনৰ বাবে চীনে কৌশল ৰচনা কৰি আছে নেকি আৰু এই হাইৱে সঁচাকৈ ভাৰতৰ বাবে ভাবুকি আনিব নেকি ইণ্টাৰনেশ্যনেল ডেস্ক আসাম টক্স